हेलो एवरीवन अचुदर किचन आपनालोকক स्वागतम जनाइছো। আজি মই আপোনালোকলৈ লৈ আহিছো এটা কলডিলৰ পিটিকা ৰেচিপি আৰু এই কলডিল পিটিকাটোৰ বাবে মই লৈ লৈছো এটা কলডিল আৰু এই কলডিলটো মই ওপৰৰ ডাঠ অংশখিনি এৰুৱাই ললো। এফালে লৈ লৈছো মধ্যমীয়া আকাৰৰ এটা পিয়াজ, এখিনি মই মিহি মিহিকৈ কাটি ললো। ফালে আছে 1 চামুচ জিৰা আৰু 1 চামুচ নিমখ মই জোখমতে লৈ লম। ফালে আছে শুকান জলকীয়া 5টা আৰু এফালে আছে 8 ফুটা নহৰু আৰু এফালে এটা গোল নেমু। আহক এতিয়া মই পিটিকা বিধ বনাও, আপোনালোকে চাব। এতিয়া কলডিলটো কাটি লম, চাও কিমানখিনি ওলাই। এটো আমি বাকলি মই ওপৰখিনি পেলালোৱে, এতিয়া এইখিনি বইল কৰিব লাগিব আৰু ইয়াত পেলাবলগীয়া নাই একো, দিছে এইখিনি কোমলিয়াই হয়। এনেদৰে টুকুৰা টুকুৰ কৰি ল'ব। একেবাৰে তলৰ ডিলটো দিব নালাগে এইটো। এতিয়া মই এইখিনি বইল কৰি ল'ম। এটা সসপেন পাতি ললো, ইয়াতে মই এতিয়া পানী দি ল'ম। বইল কৰিবৰ কাৰণে মই এতিয়া পানী দি লৈছো। পানী উতলিলে ইয়াতে মই এতিয়া বেছি কুট হালধি দি দিছো। হালধি মই কলা নপৰিবৰ কাৰণে দিছো, মানে কলডিলটো কলা নপৰিবলৈ দিছো। এতিয়া কলডিলখিনি দি দিছো। আপোনালোকে হালধি নিদিয়াকেও বনাব পাৰিব। ইফালে নিমখ অকণমান দি দিছো। এতিয়া অকণমান ঢাকনখন লগাই দিছো। কলডিলখিনি উতলি থাকোঁতে এয়া নেমু এফাল চেপি দিব। গোল নেমু নহ'লে আপোনালোকে কাজি নেমু দিব পাৰিব। আৰু আচলতে কি হয়, টেঙা অকণমান দিলে খুব ধুনীয়া এটা গোন্ধ আহে, আৰু বিশেষকৈ গোল নেমুটো দিলে খুব ধুনীয়া হয় গোন্ধটো, আৰু কলডিলখিনিও ক'লা নপৰে। দেখিছে পানীখিনি লাহেকৈ শুকাই আহিছে। এতিয়া মই এইখিনি টুকি দিম। সিজিলে দেখিছে। এতিয়া মই কলডিলখিনি পানীৰ পৰা টুকি দিছো। এনেদৰে এখন চাকনিত চাকি ল'ব। এতিয়া মই পেন এখন পাতি এই শুকান জলকীয়াকেইটা অলপ সময় ভাজি ল'ম। ভাজি মুৰমুৰীয়া হোৱাৰ পাছতে মই তাৰ পৰা জলকীয়াকেইটাৰ পৰা গুটিকেইটা উলিয়াই খুন্দি ল'ম। এতিয়া অকণমান তেল দি দিছোঁ। তেল গৰম হ'ল, এতিয়া মই দি দিছোঁ নহৰু কেইফুটা। নহৰু 8 ফুটা মই মিহিকৈ কাটি ল'লোঁ। এতিয়া দি দিছোঁ জিৰাখিনি। নহৰুখিনি মই ৰঙা হোৱালৈকে ভাজি ল'ম। নহৰুখিনি ৰঙা হ'ল ভাজি, এতিয়া মই এইখিনি নমাই থ'ম। এতিয়া মই এটা বাটিত কলডিলখিনি লৈ লৈছোঁ, বইল কৰা কলডিল। ইয়াতে দি দিম মই এতিয়া এইখিনি অকণমান তেল মাৰি লোৱা নহৰু আৰু জিৰাখিনি। দি দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি। দি দিছোঁ মই এতিয়া শুকানকৈ যিখিনি ভাজি লৈছিলোঁ জলকীয়া, সেইখিনি গুটিখিনি মই এৰুৱাই লৈছোঁ। এতিয়া দি দিছোঁ নিমখ। খুব ভালদৰে পিটিকি ল'ব। সদায় পিটিকিবলৈ হ'লে আপোনালোকে কোমল অংশটো ল'ব কলডিলৰ, তেতিয়া বেছি সোৱাদ হয় খাবলৈ। এতিয়া ইয়াতো অকণমান মই নেমু চেপি দিছোঁ। বহুত বেছি দিব নালাগে, মই আগত যিহেতু দিছিলোঁৱে। আৰু আপোনালোকে ইচ্ছা কৰিলে জিৰা নিদুকলো পাৰিব, কিন্তু এই পিটিকাখনত জিৰা আৰু নহৰু গোন্ধটোৱে বেছি সোৱাদ কৰে। আচলতে পৰাপক্ষত নিদিয়াকৈ নাথাকিব, দিব।
আৰু কেতিয়াবা ইচ্ছা কৰিলে আপোনালোকে ইয়াত আলু এটাও পিটিকি ল'ব পাৰিব তেতিয়া বেছি আঠালেতিয়া হ'ব পিটিকাখিনি আৰু খাবলৈও ভাল হয় কিন্তু নিদিলেও এনেকৈও ভাল লাগে এয়া আপোনালোকৰ আগত মোৰ কলডিলৰ পিটিকা ৰেচিপি ৰেডি কেনেকৈ পালে জনাবচোন যদি ভাল পালে আপোনালোকে বনাব আৰু নতুন কোনোবাই যদি মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আৰু মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহোঁ ধন্যবাদ